তো হাই হেল্ল' দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ বৰ্তমান আমাৰ বৰ্তাহঁতৰ ঘৰত, আৰু মোৰ বা মানে বৰ্তাৰ ঘৰ বা বিয়া, কালিলৈ বিয়া আৰু আজি ৰখীয়া, আৰু ৰখীয়াৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখাম বুলি মই মোৰ ব্লগটো আৰম্ভ কৰিলোঁ। তো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব কৰি দিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। খৰাই তামোল খজোৱা, খৰাই তামোল খজোৱা, জোৰোণ আহি ৰৈ আছে, আদৰুম গৈ ওলোৱা। বায়ে হাতত মেহেন্দি আঁকি আছে, আৰু এয়া মানে বাহঁতৰ বা লগৰ বা, আৰু এই বাহঁতে হাতত মেহেন্দি আঁকি আছে। বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত। যিহেতু আজি ৰখীয়া, আৰু ৰখীয়া দিনাখনি মানে এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয়, আৰু সেই পৰিৱেশটো হৈছে এই নাচটো। আৰু এই মানে ডিজেত গান লগাই এই নাচৰ মানে আনন্দ অলপ সুকীয়া। আৰু এই নাচ এতিয়া আমাৰ মানে ডিজে যিহেতু লগাই দিছে, আৰু পূৰা নাচি আছে মানুহবোৰে। এতিয়া এইজনে প্ৰথম আৰম্ভণি কৰিছে, তাৰপিছত বাকীবোৰে নাম লগাবহি আৰু স্কুলত। মানে এয়া মাথো আৰম্ভণিহে, মানে পিকচাৰ আবিবি বাকী। এইবোৰ আমাৰ এতিয়া বিয়া আগদিনা ৰখীয়া দিনাখনি মানে খানা আয়োজন কৰিছে, তাত পূৰা নাচি আছে। তাৰপিছত এইফালে খানা বনালে, তাৰপিছত এতিয়া আকৌ বনাব লৈছে। এয়া আমাৰ ৰুবুল্লা মেইন কাৰিকৰ, পূৰা খানা বনাই আছে। এয়া মাংস অলপ বনাইছে, আধাখিনি হৈ গ'ল, আৰু নেক্সট কোটা এইটো বনাইছে ৰখীয়া দিনাখনি। এইটো আমাৰ বুবু। राइज पूरा मैदान में उतार रहा है। এতিয়া চব লোক এতিয়া চব আহিছে নাচিবলৈ, সকলো মন খুলি নাচিবলৈ আৰম্ভ কৰিছে, মানে নাচিব এতিয়া। এতিয়া পিকচাৰ এতিয়া অলপ অলপ মানে আৰম্ভণি হৈছে, আৰু বাকী আছে। পিছৰখিনি মই ভিডিঅ' কৰিব পাৰোঁ নহয় গম নাপাওঁ, কিন্তু যিখন পাইছোঁ সেইখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাব নিষ্ঠাৰে দেই, একদম পূৰা মনৰ পৰা চাই যাব, মোক সহায় কৰক আপোনালোকে। I'm drifting away, but I know you're not the type to stay. When out with your friends, disappear after 10. God knows when I'll see you again.